আজি মই আলোচনা কৰিম ADRE অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীৰ বাবে অন্য এটা নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোৰ যিবোৰ কুৱেশ্যন আছে এই কুৱেশ্যনবোৰ ভেৰি ইম্পৰ্টেণ্ট। এই কুৱেশ্যনবোৰ যোৱাবাৰো আহিছিল আৰু এইবাৰো হোৱাৰ চান্স 100% আছে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন নম্বৰ এ হৈছে লাভলীলা বৰগোহাঁই, বি হৈছে ভগেশ্বৰ বৰুৱা, চি হৈছে টালিমেৰেন আও, ডি হৈছে মনালিছা বৰুৱা মেহতা। ভিউ অঞ্চলত ক্লিক কৰিম আৰু শুদ্ধ উত্তৰ পাই যাম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ লাভলীলা বৰগোহাঁই। ব্যাখ্যাটো পঢ়ব। ব্যাখ্যাটোত আৰু মিনি কুৱেশ্যন আছে বহুত ধৰণৰ। এই পিছৰটো দেখিম। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন নম্বৰ এ হৈছে ৰঞ্জন গগৈ, বি হৈছে কৃষ্ণকান্ত সন্দিকৈ, চি হৈছে হলিৰাম ডেকা, ডি হৈছে পাৰুল দাস। ইয়াৰ শুদ্ধ উত্তৰ আমি ভিউ অঞ্চলত ক্লিক কৰিলে পাম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে হলিৰাম ডেকা। ব্যাখ্যাটো ভালদৰে দেখিব। ইয়াৰ পিছৰ কুৱেশ্যনটা হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়াৰ নাম কি? অপশ্যন নম্বৰ এ হৈছে ৰঞ্জন গগৈ, বি হৈছে কৃষ্ণকান্ত সন্দিকৈ, চি হৈছে হলিৰাম ডেকা, ডি হৈছে পাৰুল দাস। ইয়াৰ শুদ্ধ উত্তৰ পাবলৈ আমি ভিউ অঞ্চলত ক্লিক কৰিব লাগিব। এই শুদ্ধ উত্তৰ হৈছে ৰঞ্জন গগৈ। ব্যাখ্যাটো মই দিছোঁ, ব্যাখ্যাটো দেখি ল'ব। ব্যাখ্যাটোত ডিটেইলছ আছে। এইটো দেখিম। ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে অমৰ সিং, বি হৈছে ৰিয়ান পৰাগ, চি হৈছে জাভেদ জামান, ডি হৈছে আবু নেছিম। ভিউ অঞ্চলত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি জাভেদ জামান। ইয়াৰ পিছৰটো দেখিম। অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন নম্বৰ এ হৈছে লাভলীলা বৰগোহাঁই, বি হৈছে শিৱ থাপা, চি হৈছে টালিমেৰেন আও, ডি হৈছে মনালিছা বৰুৱা মেহতা। ভিউ অঞ্চলত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি টালিমেৰেন আও। ইয়াৰ পিছৰটো দেখিম। এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? এইটো সকলোৱে জানে। মই ডাইৰেক্ট ভিউ অঞ্চলত ক্লিক কৰিম। ভগেশ্বৰ বৰুৱা। ব্যাখ্যাটো ভালদৰে দেখিব। ইয়াৰ পিছৰটো দেখিম। অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন নম্বৰ এ হৈছে শিৱ থাপা, বি হৈছে ভগেশ্বৰ বৰুৱা, চি হৈছে টালিমেৰেন আও, ডি হৈছে মনালিছা বৰুৱা মেহতা। ভিউ অঞ্চলত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ভগেশ্বৰ বৰুৱা। ব্যাখ্যাটো দিয়া আছে, ব্যাখ্যাটো পঢ়ি ল'ব। ইয়াৰ পিছৰটো দেখিম। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰ নাম কি? অপশ্যন নম্বৰ এ হৈছে লাভলীলা বৰগোহাঁই, বি হৈছে ভগেশ্বৰ বৰুৱা, চি হৈছে টালিমেৰেন আও, ডি হৈছে মনালিছা বৰুৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি মনালিছা বৰুৱা মেহতা। মহিলা হয়। ইয়াৰ পিছৰটো দেখিম। প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? ভেৰি ইম্পৰ্টেণ্ট। অপশ্যন নম্বৰ এ হৈছে দেৱকান্ত বৰুৱা, বি হৈছে মহেন্দ্ৰ মোহন চৌধুৰী, চি হৈছে বিষ্ণুৰাম মেধি, ডি হৈছে হিতেশ্বৰ শইকীয়া। এই শুদ্ধ উত্তৰ পাবলৈ আমি ভিউ অঞ্চলত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে বিষ্ণুৰাম মেধি। ইয়াৰ পিছৰটো দেখিম। সংগীত নাটক একাডেমীৰ অধ্যক্ষ হোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? অপশ্যন নম্বৰ এ হৈছে হোমেন বৰগোহাঁই, বি হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, চি হৈছে সৈয়দ আব্দুল মালিক, ডি হৈছে ডক্টৰ ভূপেন হাজৰিকা। ভিউ অঞ্চলত ক্লিক কৰিম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ডক্টৰ ভূপেন হাজৰিকা। ব্যাখ্যা দিছোঁ, ব্যাখ্যাটো পঢ়ি ল'ব। ইয়াৰ পিছৰটো পঢ়িম। PhD লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? ভেৰি ইম্পৰ্টেণ্ট। অপশ্যন নম্বৰ এ হৈছে আনন্দৰাম বৰুৱা, বি হৈছে লক্ষ্মীনাথ বেজবৰুৱা, চি হৈছে আনন্দৰাম ঢেকিয়াল ফুকন, ডি হৈছে মহিদুল ইছলাম বৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহিদুল ইছলাম বৰা। ইয়াৰ পিছৰটো দেখিম। প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? অপশ্যন নম্বৰ এ হৈছে আনন্দৰাম বৰুৱা, বি হৈছে দেৱকান্ত বৰুৱা, চি হৈছে আনন্দৰাম ঢেকিয়াল ফুকন, ডি হৈছে পাৰুল দাস। ভিউ অঞ্চলত ক্লিক কৰিম।
ইয়াৰ শুদ্ধ উত্তৰ হৈছে আনন্দৰাম বৰুৱা। আজি লাষ্ট কুৱেশ্যন হৈছে অসমৰ প্ৰথম ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন নম্বৰ এ হৈছে জয়মতী, বি হৈছে ইন্দ্ৰমালতী, চি হৈছে ভাইটি, ডি হৈছে মনমতী। এই শুদ্ধ উত্তৰ জানিবলৈ আমি ভিউ এনচাৰত ক্লিক কৰিব লাগিব। শুদ্ধ উত্তৰ হৈছে ভাইটি। 1952 চনত মুক্তিপ্ৰাপ্ত ভাইটি চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু এনেধৰণৰ সদায় নতুন ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব।